আমাৰ মাধৱপাৰা আৰু ৰাজাগাঁও যিটো চাহপাতা বাগান আছে, এই বাগানত ইমান মানুহ ইমান গেদাৰিং হৈ আছে আৰু এক্সিডেণ্টৰ ওপৰত এক্সিডেণ্ট হৈ আছে। আমি তাত থিয় হৈ আছিলোঁ, তাৰ পাছত দেখিছোঁ এটাৰ পাছত এটা এম্বুলেঞ্চ আহি আছে আৰু আমি নিজৰ চকুৰে আমি দেখিবলৈ পাইছোঁ প্ৰায় 100ৰ ওপৰত হ'ব পুলিচে বাইক কোনটোক থানাত নিছে। কিন্তু কিয় আমি এনেকুৱা কৰিবলৈ লাগে? আমাৰ ঈদ কৰিছোঁ, আমি এটা মাহ আমি যে ৰোজা ৰাখিছোঁ, আমি এই ঈদৰ দিনত আমি এই নিচা জাতীয় বস্তু খাই আমি ইমান হাই স্পীডত গাড়ী চলাই আমি কিয় নিজৰ গানটো আমি নিজে চেষ্টা কৰি আছোঁ? আজি আমাৰ কিছু হৈ গ'লে আমাৰ ঘৰত দেউতা মা আছে, সিহঁতৰ কি হ'ব অৱস্থা? আপোনালোকেতো অলপ বুজিবলৈ লাগে। আপোনালোকৰ কি অলপো লাজ নালাগে নেকি? আপোনালোকে কেনেকুৱা মুছলমান হ'লে? এই কিবা এটা মানুহে কীৰ্তন হ'লে কিবা ফাংচন হ'লে মানুহ ভৰ্তি কৰে, কিবা ডান্স কৰে। এই আমাৰ ঈদৰ দিনত কি বৰ্তমান এনেকুৱা পৰিস্থিতি কি হৈ আছে? আপোনালোকে আমাৰ ধৰ্মটোক আপোনালোকে সৰু কৰি আছে। কোনটোক এইটো আপোনালোকৰ কাৰণে আমি সজাগ ভিডিঅ' কৰিছিলোঁ আগতেই যে আপোনালোকে ৰজাগাঁৱত ঘূৰিবলৈ গ'লে আপোনালোকে গাড়ী মটৰ আপোনালোকে বাইকত প্ৰায় 100ৰ ওপৰত মানুহে কিন্তু গাড়ী চলায়। কিমান যুৱকসকলৰ এই বাগানত কিমান জীৱন গৈছে, যুৱকসকলৰ মনত আজি দুখ লাগে।